পেটে ভাতে খাই থকা মুনিন কটকীৰ দুজনী ছোৱালীৰ সৈতে এখন সুখৰ সংসাৰ। সুখ দুখ সকলো অনুভৱৰ কথা বুলি গণ্য কৰে দুয়োজনে। সেইবাবেই দুজনী ছোৱালীৰ সৈতে শান্তিৰে আছে কটকী দম্পতী। আগতে দুজনী ছোৱালীৰ বাবে সিহঁতৰ সন্মুখতে আহি দুখ কৰি দেখুওৱা ওচৰৰ বৰুৱানী আজিকালি আহি পুতেকহঁতৰ বদনাম গাই তত নাপায়। কটকীয়নীয়ে সান্তনা দিয়ে, তেওঁক দুখ নকৰিবা, সকলো ভগৱানৰ ইচ্ছা। সেয়েহে ল'ৰা ছোৱালী যি হওক উপযুক্ত কৰি গঢ়ি তোলাহে ডাঙৰ কথা। কোনখিনিত ত্ৰুটি হৈ ৰৈ গ'ল তোমালোকৰ চিন্তা কৰি চাবাচোন। আচলতে ল'ৰা বুলি জোখতকৈ বেছি মৰম দিলে নেকি বাৰু? কটকীয়নীৰ যিমান হ'লেও বেয়া লাগে, সান্তনা বাণী কিমান শুনাব আৰু। সঁচাই দুখ লাগে। সন্তানৰ অৱহেলা দেখিলে কোন মাকে বাৰু ভাল পাব? সকলো মাকেই বিচাৰে ল'ৰা ডাঙৰ হ'ব, মাক দেউতাকক অন্তত বুঢ়া বয়সত অলপ হ'লেও আদৰ কৰিব। গতিকে এনেবোৰ কথা শুনিলে তেওঁৰো কলিজাখন খামুচি ধৰে। মাতৃহৃদয়ৰ ব্যথা সকলোৰে একেই। কিন্তু কটকীৰ দুইজনী ছোৱালী বৰ বুজন, শ্ৰদ্ধা, ভক্তি, নম্ৰ, বিনয়ী সকলো গুণেৰেই বিভূষিত। নহ'ব কিয়? কটকী জানো কম সৰহবৰাহী মানুহ? যোগ্য পিতৃ মাতৃৰ যোগ্য সন্তান। গাঁৱৰ বিয়া সকাম সকলোতে তেওঁ নহ'লে নোহোৱা দৰে সকলোতে আগভাগ লয়। আৰু কটকীয়নীও একেই, সকলোকে সহায় কৰি ভাল পায়। ওচৰৰ চুবুৰীয়াৰ বিপদে আপদে দম্পত্যই এষাৰ মাত নিদিয়াকৈ নাথাকে। দুই জীয়েক তৰা আৰু মুন্মীও তেনেকুৱা ফুটতেই উঠিছে। দেউতাকৰ সদায় এটাই কথা, আইহঁত তহঁতি কাৰো বেয়া চিন্তা নকৰিবি, ডাঙৰক মানি চলিবি, মুখে মুখে উত্তৰ নিদিবি দেই আই। ভালে থাকিলে মানুহক ভগৱানে সহায় কৰে। সৎগুণৰ উপদেশ তথা আৰ্হিৰ ভঁৰাল। দেউতাকে কাহানিও সিহঁতক মৰমৰ বাদে বেলেগ শিক্ষা দিয়া নাছিল। মৰমেৰে দেউতাকে অনুশাসন কৰিছিল। আনকি লগৰীয়াৰ ভুলৰ পৰিণতিত সিহঁতকহে দোষী সাব্যস্ত কৰিছিল। পঢ়া শুনা সকলো কথাৰে তদাৰক কৰা দেউতাকে কিন্তু সকলোতকৈ ওপৰত পঢ়া শুনাক অত্যধিক গুৰুত্ব দিছিল। ভাবিছিল মোৰ গোসানী দুজনী পঢ়ি শুনি ভাল মানুহ হ'ব, উপযুক্ত কৰি তুলিব। এজনী সুগুণ সম্পন্ন ছোৱালীৰ উপযুক্ত দেউতাক হোৱাৰ সৌভাগ্য জানো কম? আৰু তাকে কৰিবলৈ যৎপৰোনাস্তি চেষ্টাও কৰিছিল। দুজনী ছোৱালী উপযুক্ত কৰি গঢ়ি তুলি অন্তত এজন সুপাত্ৰত গতাই পিতৃ ঋণৰ পৰা মুক্ত হ'ব পাৰিব, এই আশা। অভাৱত জৰ্জৰিত দেউতাকৰ চকুত কেতিয়াও সিহঁতে বিষাদ নেদেখিলে। সদা প্ৰসন্ন দেউতাকৰ চকুত এসাঁজ খাই এসাঁজ নাখালেও সিহঁতে দেখা পৰিতৃপ্তিৰ আভা সিহঁতেও গালে মুখে সানি লয়। কথাই প্ৰতি দেউতাকে তৰাকেই মাতে, আই তৰা, মোৰ চোলাটো ক'ত? দেউতা গৈছোঁ ৰ'ব। কোনো কথাতেই অবাধ্য নহয় তাই। মুন্মী পিছে অলপ ব্যতিক্ৰমী। তৰাজনী শান্ত সমাহিত যেন এটি জুৰি। কিন্তু মুন্মী অলপ চঞ্চলা চপলা, তৰাজনী যেন গোসানীহে। একো ওজৰ আপত্তি নাই সকলো কথাতেই। মাকক সহায় কৰে আৰু দেউতাকক ভগৱান দেখা দি দেখে। তৰাজনী সদায় দেউতাকৰ ভাল ছোৱালী। মা যোৱাচোন চাহ একাপ কৰি আনা, তুমি বনোৱা চাহকাপ নাখালে ভালেই নালাগে অ' মা, ভাল ছোৱালী যোৱা। এনেকৈ কথাই প্ৰতি ভাল ছোৱালী বুলি কৈ থকাৰ বাবেই চাগৈ তৰাজনী সঁচাকৈ ভাল ছোৱালী হৈ পৰিল 10 জনৰ আগত। সকলোৱে প্ৰশংসাৰে উপচাই পেলাই সিহঁতক। ইমান ভাল অ' কটকীৰ ছোৱালী দুজনী। পঢ়াই শুনাই সকলোতে আগৰণুৱা।
ওচৰৰ চুবুৰীয়াবোৰেও সিহঁতৰ উদাহৰণেৰে নিজৰ নিজৰ সন্তানক কয়, দেখিছনে কটকীৰ ছোৱালী দুজনী হাইলাখ হীৰা, বিশেষকৈ তৰাজনী যে সঁচাই আকাশৰ তৰা দেই, কম ভাগ্যৱান নহয় মাক দেউতাক শোভাসাধি পাইছে এনে ৰূপে গুণে অতুলনীয় ছোৱালী। হয় অ', তৰা জন্মৰ পিছৰে পৰা ঘৰখন যেন পোহৰ হৈ উঠিছিল। দেউতাকে সেয়ে তাইৰ নাম তৰা ৰাখিছিল। তৰা যি তৰা জিলিকি থকা। দেউতাকৰ জিলিকি থকা তৰাজনী অকল ভাল ছোৱালী হ'বলৈ শিকিলে আৰু প্ৰতিটো শ্ৰেণীতে ভালদৰে পাছ কৰি যাব ধৰিলে। আৰু মুন্মী? তাই অলপ ধেমালি কৰে, সকলো কথা তাই মূৰৰ ওপৰেদি বাগৰি যায়। মাজে মাজে বায়েকক কৈ মনে মনে গাঁৱত এপাক ঘূৰি আহেগৈ। বা তই মোৰ ভাল বা, হয় নাই ক? অ' হয় মুনু, কি হ'ল এতিয়া? তেন্তে মই মনে মনে জুৰিৰ ঘৰৰ পৰা আহোঁগৈ। তই দেউতাক কিন্তু আহিলে কৈ নিদিবি। নকওঁ, কিন্তু বেছি দেৰি কৰিলে কম হ'লে। অ' মোৰ ডাৰ্লিং বাজনী বুলি সাৱটি ধৰে তৰাক। আচলতে দেউতাকে বৰ বেছি ঘূৰি ফুৰাটো ভাল নাপায়। দুজনী ছোৱালী লাহেকৈ গাভৰু হৈ আহিছে। দিনকাল চাই তেওঁ সাৱধান কৰে দুইজনীক। ৰূপতো বাৰু ভগৱান প্ৰদত্ত, কিন্তু গুণখিনি আৰ্জি লোৱা। যেনেকৈ শিকাইছে তেনেকৈয়ে শিকিছে। দেউতাকৰ ভাল ছোৱালী তৰা যেতিয়া নৱমমান শ্ৰেণীত উঠিছে আৰু তেনেকুৱাতেই আহিল এজাক ধুমুহা সিহঁতৰ ঘৰখন তছনছ কৰি নিবলৈ। সিহঁতৰ সুখৰ আলয়ত যেন হঠাৎ দুখৰ বিন বাজি উঠিল। সেই আপদীয়া ধুমুহাজাকত বিধ্বস্ত হৈ পৰিল পৰিয়ালটো। মাকৰ অসুখ তাকো ধৰা পাৰিল একেবাৰে শেষ স্তৰ। অভাৱে জুৰুলা কৰা সংসাৰখনত এইজাক ধুমুহাৰ আগমনে তিনিওটা প্ৰাণীক জীয়াই জীয়াই যেন পুৰি মাৰিলে। ইটোৱে সিটোৰ মুখলৈ চাব নোৱাৰা হ'ল। অনবৰতে তিতি থকা চকুহাল লুকুৱাই ৰখা মাকৰ আগত কম কথা নহয়। জানি বুজি কৰা অভিনয়ৰ জটিলতা কেৱল সিহঁতেহে বুজি পায়। মাকেও কিবা যেন বুজি পাইছে। তেওঁৰ চকুত ধৰা পৰি যাব খোজে দুইজনী ছোৱালীৰ নিজক লুকুৱাৰ ব্যথা চেষ্টা। মৰণ পথৰ যাত্ৰী বুলি মাকে যেন আগতীয়া সংকেত পালে। তথাপি অপ্ৰকাশ্য দুখত দহি মৰা সংকল্প ল'লে। মাকেও প্ৰকাশ নকৰি নিজৰ জুইকুৰাৰ মাজত নিজেই উমি উমি জ্বলিব বিচৰাৰ সিদ্ধান্ত ল'লে। পাৰে জানো একেখন ঘৰতে চাৰিটি প্ৰাণী অভিনয় কৰি থাকিব? সকলোৱে সকলোৰ দুখবোৰ ঢাকিব বিচাৰে, সফল নহয় কোনোৱে। কটকীয়নীজনী সঁচাকৈ ইমান ভাল আছিল। জীৱন কালতো কাৰো অপকাৰ কৰা কথা মনত নাই। ভাল মানুহৰ এনে গতি কৰি ভগৱানে কি সুখ পায় বাৰু? আচলতে মৃত্যুৰ বাবে এটা নিমিত্ত যেহে লাগে। সেয়া ঘটিছে তেওঁৰ লগত। ধন্যবাদ।